আচলতে এইখিনি আমাৰ পৰিয়ালটো এনেকুৱা অৱস্থাত আমাৰ নিজৰো অভিজ্ঞতা আছে। এটা সময়ত আমাৰো ঘৰটো এবাৰ জ্বলিছিলে, গতিকে এই সময়ত আচলতে কথা ক'বলৈ ভাষা নাথাকে। চকুৰ সন্মুখত জুইখিনি দেখি মোৰ নিজৰে সেই মুহূৰ্তখিনি অনুভৱ হৈছে, যিদিনাখন গাত পিন্ধা সাজযোৰেৰে ওলাই আহিছিলোঁ ঘৰৰ পৰা। গতিকে এই মানুহখিনি যিটো অৱস্থা হৈছে, তেওঁলোকক মাত্ৰ দুদিনমান চলিবৰ কাৰণে ব্যক্তিগতভাৱে যিখিনি পৰিয়ালটো আমাৰ পৰিয়ালৰ ফালৰ পৰা পাৰোঁ কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ, আৰু ভৱিষ্যত সময়ত যিখিনি ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা পায় নিশ্চয়কৈ মোৰ স্বামী পিজুষ হাজৰিকাই তেওঁ সম্পূৰ্ণভাৱে চেষ্টা কৰিব। আজি এতিয়া তদন্ত আৰম্ভ হৈছে, গতিকে নিশ্চয়কৈ কিহৰ বাবে জুই লাগিল, কিনো হ'ল খবৰ। কিন্তু লগতে মই আজি ধন্যবাদ জনাব খোজোঁ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক, যিজনে নিশা 2:30 বজাত ইয়াত পেট্ৰলিঙত আহি পেলাই জুইটো দেখি ভিতৰত শুই থকা 12জন মানুহক উঠাই পেলাই জীৱন ৰক্ষা কৰিলে। আজি আমাৰ ধন সম্পত্তি ক্ষতি হৈছে, কিন্তু প্ৰাণকেইটা অন্ততঃ হানি নহ'লে। গতিকে এনেকুৱা ধৰণৰ আচলতে সেই যে লগে লগে যে এটা উপস্থিত বুদ্ধি খুব প্ৰয়োজন, যে ভিতৰত কোনোবা আছে নেকি, তেওঁ চিন্তাটো যে কৰিলে, তেওঁক ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৱে পৰিয়ালকেইটাৰ লগত এই দুখৰ সময়ত আছোঁ আৰু ভৱিষ্যতেও থাকিম। সেইটো আচলতে এইখিনি আমাৰ পৰিয়ালটো এনেকুৱা অৱস্থাত আমাৰ নিজৰো অভিজ্ঞতা আছে। এটা সময়ত আমাৰো ঘৰটো এবাৰ জ্বলিছিলে, গতিকে এই সময়ত আচলতে কথা ক'বলৈ ভাষা নাথাকে। চকুৰ সন্মুখত জুইখিনি দেখি মোৰ নিজৰে সেই মুহূৰ্তখিনি অনুভৱ হৈছে, যিদিনাখন গাত পিন্ধা সাজযোৰেৰে ওলাই আহিছিলোঁ ঘৰৰ পৰা। গতিকে এই মানুহখিনি যিটো অৱস্থা হৈছে, তেওঁলোকক মাত্ৰ দুদিনমান চলিবৰ কাৰণে ব্যক্তিগতভাৱে যিখিনি পৰিয়ালটো আমাৰ পৰিয়ালৰ ফালৰ পৰা পাৰোঁ কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ, আৰু ভৱিষ্যত সময়ত যিখিনি ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা পায় নিশ্চয়কৈ মোৰ স্বামী পিজুষ হাজৰিকাই তেওঁ সম্পূৰ্ণভাৱে চেষ্টা কৰিব। আজি এতিয়া তদন্ত আৰম্ভ হৈছে, গতিকে নিশ্চয়কৈ কিহৰ বাবে জুই লাগিল, কিনো হ'ল খবৰ। কিন্তু লগতে মই আজি ধন্যবাদ জনাব খোজোঁ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক, যিজনে নিশা 2:30 বজাত ইয়াত পেট্ৰলিঙত আহি পেলাই জুইটো দেখি ভিতৰত শুই থকা 12জন মানুহক উঠাই পেলাই জীৱন ৰক্ষা কৰিলে। আজি আমাৰ ধন সম্পত্তি ক্ষতি হৈছে, কিন্তু প্ৰাণকেইটা অন্ততঃ হানি নহ'লে। গতিকে এনেকুৱা ধৰণৰ আচলতে সেই যে লগে লগে যে এটা উপস্থিত বুদ্ধি খুব প্ৰয়োজন, যে ভিতৰত কোনোবা আছে নেকি, তেওঁ চিন্তাটো যে কৰিলে, তেওঁক ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৱে পৰিয়ালকেইটাৰ লগত এই দুখৰ সময়ত আছোঁ আৰু ভৱিষ্যতেও থাকিম।